हेलो फ्रेंड्स, वेलकाम टू माय यूट्यूब चैनल ज्ञान बृद्धि आसामिज। बंधु बान्धवीসকল स्प्राइट, কোকোকোলা, লিচি, 7 আপ, মাজা মানে আৰু যিমান কোল্ড ড্ৰিংকছ আছে এই সকলো কোল্ড ড্ৰিংকছৰ বটলবিলাক কিন্তু অলপ খালী হৈ থাকে। কিন্তু এই খালী ঠাইখিনি কিয় বাৰু থাকে আৰু এই খালী ঠাইখিনি ৰাখি পেলাই কোম্পানীবিলাকে আমাক ঠগাই আছে নেকি? এইবিলাক বিষয়ে জানিবলৈ হ'লে চাই থাকক আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে। বন্ধু বান্ধৱীসকল, মেইন ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আহক আমি জানি লওঁ আমাৰ আগৰ ভিডিঅ'ত দিয়া সাঁথৰৰ শুদ্ধ উত্তৰটো। বন্ধু বান্ধৱীসকল, আমাৰ আগৰ ভিডিঅ'ত দিয়া সাঁথৰটো আছিল এইটো আৰু এই সাঁথৰৰ শুদ্ধ উত্তৰটো হ'ল কণী বা ডিম। যদি আপুনি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা গৈ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে বা এই ভিডিঅ'টোৰ একেবাৰে শেষত এণ্ড স্ক্ৰীনতো মই দি দিম, তাৰ পৰা আপুনি মোৰ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। বন্ধু বান্ধৱীসকল, প্ৰথমতে মই আপোনালোকক এইটো জনাই দিওঁ যে কোল্ড ড্ৰিংকছৰ এই খালী ঠাইখিনি ৰাখি পেলাই কোম্পানীবিলাকে আমাক ঠগাই থকা নাই। এই খালী ঠাইখিনি ৰখাটো কোম্পানীবিলাকৰ কাৰণে জৰুৰী। মই জানো যে আপুনিও মোৰ দৰে কোনো বিষয়ে আধাখিনি জানি পেলাই সন্তুষ্ট নহয়, কাৰণ এতিয়া আপোনাৰ মনত নিশ্চয় এই প্ৰশ্নটো আহিছে যে কোম্পানীবিলাকৰ কাৰণে কোল্ড ড্ৰিংকছৰ এই বটলবিলাকৰ এইখিনি ঠাই খালী ৰখাটো কিয় জৰুৰী? আচলতে আপুনি নিশ্চয় জানে যে যিকোনো বস্তু যেতিয়া গৰম হয় তেতিয়া সেই বস্তুটো এক্সপেণ্ড হয় বা বাঢ়ি যায়, আৰু এই কোল্ড ড্ৰিংকছবিলাক কোম্পানীবিলাকৰ পৰা আপোনাৰ হাতলৈকে আহোঁতে বেলেগ বেলেগ টেম্পাৰেচাৰৰ মাজেৰে পাৰ হৈ আহিব লাগে, আৰু সেইখিনি সময়ত যেতিয়া এই কোল্ড ড্ৰিংকছখিনি গৰম হয় তেতিয়া এই কোল্ড ড্ৰিংকছখিনি অলপ হ'লেও বাঢ়ি যায়, আৰু এনে অৱস্থাত যদি বটলবিলাক সম্পূৰ্ণ ভৰা থাকিলেহেঁতেন তেতিয়াহ'লে বটলটো ফাটি গৈ কোল্ড ড্ৰিংকছখিনি নষ্ট হৈ গ'লহেঁতেন, আৰু যাৰ ফলত কোম্পানীবিলাকৰ বহুতো লছ হৈ গ'লহেঁতেন। যাৰ কাৰণে কোম্পানীবিলাকে কোল্ড ড্ৰিংকছৰ এই বটলবিলাকত অলপ ঠাই খালী ৰাখি দিয়ে, যাতে গৰম হোৱাৰ পিছত যিখিনি কোল্ড ড্ৰিংকছ বাঢ়ি যায় সেইখিনি যাতে বটলৰ ভিতৰত ঠাই পাই যায়। আশা কৰোঁ আপুনি বুজি পাইছে যে কোল্ড ড্ৰিংকছৰ এই বটলবিলাকৰ এইখিনি ঠাই কিয় খালী ৰখা হয়। আৰু আজি আপোনাৰ কাৰণে থাকিল এই সাঁথৰটো। এটা বস্তু পালোঁ, মুখত নিদিয়াকৈ খালোঁ। যদি আপুনি এই সাঁথৰৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্টত জনাই দিব পাৰে, আৰু যদি নাজানে তেতিয়াহ'লে আপোনাৰ অপেক্ষা কৰিব লাগিব মোৰ নেক্সট ভিডিঅ' অহালৈকে, আৰু মই মোৰ নেক্সট ভিডিঅ'টোতেই এই সাঁথৰৰ শুদ্ধ উত্তৰটো আপোনালোকক জনাই দিম। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, আৰু যদি ভাল লগা নাই তেনেহ'লে ডিছলাইক কৰিব, আৰু যদি আপুনি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাব বিচাৰে তেনেহ'লে প্লিজ চেনেলখন ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। থেংকছ ফৰ ৱাচিং দি ভিডিঅ'।